নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ক'বলৈ ওলাইছো এখন বিখ্যাত ফটোৰ বিষয়ে। ফটোখন হ'ল আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ। যিখন ফটোত মহাত্মা গান্ধীয়ে হাঁহি থাকে আৰু যিখন ফটোৰ লগত আমাৰ সম্পৰ্ক জন্মৰ পৰা মৃত্যুলৈকে যিখন ফটো নহ'লে আমাৰ দৈনন্দিন জীৱনে নচলিব। সেই হাঁহি থকা ফটোখন যাৰ হাতত যিমান বেছি থাকে তেওঁৰ হাঁহিও সিমানে বাঢ়ি যায় আৰু যাৰ হাতত যিমানে কমকে থাকে তেওঁৰ হাঁহিও সিমানে কমি আহে। কিন্তু আপোনালোকে জানো আজিলৈকে ভাবিছে এই ফটোখন কোনে কেতিয়া ক'ত তুলিছিলে? বলক আজি এই ভিডিঅ'টোত সকলো কম। চাওক, কিছুদিনৰ আগতে যেতিয়া মই এই কথাটো ভাবিছিলোঁ তেতিয়া ভাবিছিলোঁ যে মহাত্মা গান্ধীৰ ফটোখন নিশ্চয় কোনোবাই অঁকা, কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। এই ফটোখন কেমেৰাৰে কেপচাৰ কৰা। এই ফটোখন তোলা হৈছিলে 1946 চনত, মানে 1946ত ভাৰতৰ স্বাধীনতাৰ আগতে। সেই বছৰে কোনোবা এটা দিনত মহাত্মা গান্ধীয়ে ভাষণ দি আছিলে ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত। ৰাষ্ট্ৰপতি ভৱনটো তেতিয়া ভাইচৰয় হাউচ বুলি কয়। এই ফটোখন তোলোতে মহাত্মা গান্ধীৰ কাষতে থিয় হৈ আছিলে লৰ্ড ফ্ৰেডৰিক পেথিক লৰেন্স। এই লৰেন্স আছিলে তেতিয়াৰ ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া এণ্ড বাৰ্মা। আপোনালোকে ফটোখন ভালকৈ চাওক। ফটোখন ভালকৈ চালে দেখিব পইচাত থকা ফটোখন আৰু এইখন ফটো একেখনেই হয়। এই ফটোখনৰ পৰাই কোনোবাই আচলতে পাছত ক্ৰপ কৰি আনি মহাত্মা গান্ধীৰ ফটোখন লগাইছিলেহি পইচাত। কিন্তু আটাইতকৈ দুখ লগা কথাটো হ'ল যে এই ফটোখননো কোনে তুলিছিলে আজিলৈকে জনা নগ'ল। যদিও এই ফটোখন ইণ্ডিয়ান কাৰেঞ্চিত ব্যৱহাৰ কৰা হ'ল আৰু বহুত বিচাৰ খোচৰো কৰা হ'ল যে ফটোগ্ৰাফাৰজন আচলতে কোন আছিলে, কিন্তু তথাপিও কথাটো আজিলৈকে জনা নগ'ল। চ' এই বিখ্যাত ফটোখনৰ কথা ইমানেই আছিলে। লগতে আৰু এটা সৰু ইনফৰমেশ্যন দিওঁ। মহাত্মা গান্ধী ছিৰিজৰ যিখিনি বেংক নোট আছে সেইখিনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 1996ৰ পৰাহে ইছ্যু কৰিছে। চ' যদি ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিলে আৰু ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু কাৰোবাক জনাবলৈ মন গ'লে শ্বেয়াৰ কৰি দিব। আৰু অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ টপিক লৈ মই আহিয়ে থাকিম। আজিলৈ ইমানেই, বাই বাই।